আজিকালি টকা পইচা কাক নালাগে, যিমান পাৰে সিমান মানুহে ঘটিবলৈ বিচাৰে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টো অলপ টকা ঘটাৰ ওপৰত। ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল পায় তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো যদি আপুনি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰক। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। যোৱাকালি এনেই মই লগৰ এজনৰ ওচৰত গৈছিলোঁ, তাৰ কিবা দোকান আছে, এনেই গ'লোঁ, অলপ সময় বহিলোঁ তাৰ লগত। তাৰপিছত সি কথাৰ মাজতে মোক ক'লে যে তই টকা ঘটিব বিচাৰ নেকি এনেই মানে। মই কৈছোঁ মানে কি ছিষ্টেমটো কিনো। তাৰপৰা সি কৈছে এটা এপ্লিকেশ্যন আছে, এপ্লিকেশ্যনটোত তই মানে দিনটোত 3 বাৰ খেলিব লাগে, 5 মিনিটমান হ'ব, আৰু সেই খেলাৰ পিছত মাহটোত তই 10,000, 15,000, 20,000 মানে তেনেকৈ ইনকাম হয়। এতিয়া বস্তুটো তাৰ পৰা মই বুজি পেলাই ইণ্টাৰেষ্টিং পালোঁ, আৰু এতিয়া মই শিকিবলৈ চেষ্টা কৰি আছোঁ যে বস্তুটো কেনেকুৱা, আৰু গেমটো খেলি যদি মই ঘটিব লওঁ তেন্তে সেই গেমটোৰ বিষয়ে মই আপোনালোকক জনাম। প্ৰথমতে মই জানি লওঁ, কাৰণ কাৰো ক্ষতি হ'ব নালাগে, সকলোৰে লাভ হ'ব লাগে, সকলোৰে ভাল হ'ব লাগে। গতিকে গেমটো মই ভালকৈ চাই লওঁ, খেলটোনো কি আচলতে, ইয়াত কেনেকৈ কাম কৰিলে, কি কৰিলে মানে কিমান টকা ঘটিব পৰা যায়। কাৰণ বেছি সময় নহয় বোলে, দিনটোত এবাৰ ৰাতিপুৱা, এবাৰ দুপৰীয়া, এবাৰ আবেলিত 3 বাৰ প্ৰায় 1 মিনিট 2 মিনিট খেলিব লাগে, আৰু মাহটোত আপোনাৰ একাউণ্টত 10,000, 15,000, 20,000, যাৰ যেনেকুৱা কপাল বা ভাগ্য বা যোনে যেনেকুৱা খেলে তাৰ ওপৰত। গতিকে চাই থাকক ভিডিঅ'বোৰ চাই যদি ভাল পায় তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে আকৌ কৈছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰক। আকৌ লগ পাই থাকিম ভাল ভিডিঅ'ৰ সৈতে। জয় অসম।